আমাক কৈছে নদীত তুলিম বুলি, আমাৰ ভুল নাই না। তো হেল্ল' গাইজ, তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে আন এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। চ' বহুদিন হ'ল ভ্লগ ভিডিঅ' একো আপলোড দিয়া নাই, চ' তাৰ বাবে বেয়া চেয়া নাপাব। আৰু আমাৰ নতুন শ্বৰ্ট ফিল্ম এখন আপলোড দিলোঁ অমানিশা বুলি, চ' যিসকলে চোৱা নাই চাব। আৰু এইকেইদিন মানে কিবা কিবি কামত অকণমান ব্যস্ত হৈ আছোঁ, মানে যেতিয়াকে ৱেডিং ছিজন চলি আছে, চ' সেইকাৰণে অকণমান বিজি হৈ আছিলোঁ। আৰু বহুতে গম নাপায় চাগে, বা কিছুমানে গম পায়ে, মই ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী মানে ৱেডিঙৰ কাম কৰোঁ। চ' আজি আপোনালোকক দেখুৱাম, চ' কেনেকৈ কি কৰোঁ। চ' বলক এতিয়া, আৰু আজি বিয়াখন মানে বেছি দূৰত নাই, ওচৰতে আছে। চ' বলক আপোনালোকক আজি দেখাই দিছোঁ কথাখিনি। এয়া আহি পালোঁ এতিয়া বিবাহস্থলী, আৰু এতিয়া মই আপোনালোকক ভইচ অভাৰ কৰিয়ে দেখাই আছোঁ। মানে ইয়াতে বহুত লাউডলি বক্স বাজি আছে, চ' যদিকে কপিৰাইট লাগিব পাৰে, চ' সেইকাৰণে আপোনালোকক ভইচ অভাৰ কৰি দিছোঁ। আৰু যদিকে অকণমান লাজো লাগে মোৰ, বহুত মানুহো আছে, চ' ফেচ কাম কৰি ভিডিঅ' বনাব ভাল নালাগে। চ' এতিয়া এনেকৈ লাজকৈ ভিডিঅ'ত সোমালোঁ আৰু এতিয়া আপোনালোকক অকণমান ডেক'ৰেশ্যনটো দেখাই দিছোঁ। চ' চাব পাৰে বহুত ধুনীয়া হৈছে ডেক'ৰেশ্যনটো। আৰু এতিয়া মানে পানী তুলিব যাব আৰু আপোনালোকক চিনাকি কৰাই দিছোঁ ৰ'বক। এইফালে দীপ ভাই, কেনে খবৰ? বঢ়িয়া। চ' এতিয়া আজি আপোনালোকক দেখুৱাম আমি নে কি, গোটেইখিনি দিনকাল নাই কি কেনেকৈ যায় আমাৰ নে কি, কেনেকৈ যায় আজি আমাৰ দেখুৱাম। এতিয়া বৰ্তমান পানী তুলিব যাব আৰু এতিয়া মানে কইনা আহিব, কইনা আহিলে এতিয়া সিহঁতৰ ল'ব, তাৰপিছত যাব আৰু সেইটোৱে। আৰু ইফালে কেমেৰা চেমেৰা ৰেডি কৰি থৈ দিছোঁ, আৰু ইফালে ছেটআপো ৰেডি কৰাই আছে। ইয়াতে মানে যোৱাকালি জোৰোণৰ ভিডিঅ' বা জোৰোণৰ কিবা ক্লিপ অকণমান তাতে মানে প্লে' কৰাই থৈ দিম। চ' এতিয়া দে ককা বঢ়িয়া, এতিয়া দেখাই থাকিম আৰু আপোনালোকক। আৰু এতিয়া আমি কেমেৰা হাতত লৈ পানী তুলিবৰ কাৰণে গৈ আছোঁ। মানে পানী তোলা নদীটো অকণমান দূৰত মানে দেখাইছে, সেইকাৰণে আমি স্কুটি লৈ আহিলোঁ নে কি দোষ হা, সেইটোৱে। চ' ইমান কষ্ট কৰিব নোৱাৰি না গাইছ, আৰু বহুত দূৰ, লাগাতকৈ মানে বেছি দূৰ। এইফালে বাইদেউহাতে বুলি আহি আছে, আমি অকণমান আগত যাই আছোঁ। অ'কে, এতিয়া আগত যাই অকণমান ৰখি দিম, তেতিয়া লৈ যাম আৰু অলপ। তো এইফালে আমি নদী আহি পালোঁ, কিন্তু এতিয়ালৈ মানুহ আহি পোৱা নাই। চ' আমি অকণমান সময় ৰখি আছোঁ নে কি দোষ? য়েছ। চ' আৰু আজি মানে গাইজ বহুত বিয়া পৰছে ন, আজি 27 তাৰিখ নৱেম্বৰৰ। আজি মানে ইমান বিয়া, মানুহবিলাকে মানে আজিয়ে বিয়া পাতিছে আৰু চবেই, মানে ধেমালি বিয়া নাই গাইজ। আজি 27 তাৰিখ, 27 নৱেম্বৰ, বহুত বিয়া আছে। সেইটোৱে। আৰু আমাৰ লগৰ উদিতো আজি এই গোৱালপাৰা এইফালে কৃষ্ণা এইফালে গৈছে। চ' আজি আমি দীপ আৰু ময়ে আছোঁ, ইয়াৰ নামো দীপ গাইজ। আৰু যিসকলে আগৰ ভিডিঅ' চাইছে মোৰ গমেই হ'ব, দেখিয়ে থাকোঁ হয় না। এতিয়া খালি খুব কম আহে দোষ, অকণমান বিজি মানে। চ' এতিয়া ৰখি আছোঁ দে গাইজ, আজি আপোনালোকক দেখাম। আজি ভ্লগটো মাৰা খাটাব নৰা, আজি ভ্লগটো কিবা কৰি হ'লেও দিমেই আৰু। তো গাইজ এতিয়া আমি গৈ আছোঁ, মানে আমাৰ লগত সৰুকৈ এটা অঘটন হ'ল। অঘটন মানে আমি যেতিয়া ৰখি আছোঁ, মানুহবিলাকে মানে বেলেগ নদীত পানীটো তুলিছে, তাৰপিছত আমাক ফোন কৰিছে। ত' এতিয়া আমি আৰু আহিছোঁ, এতিয়া পানী তোলাটো নাপালোঁ গাইজ, কি কৰিব আৰু। আমাক কৈছে কুকুমা নদীত তুলিম বুলি, এতিয়া আমাৰ দোষ নাই না হয় না। এতিয়া বেলেগত এতিয়া পুখুৰীত তুলিছে, দূৰ কাৰণে পুখুৰীত তুলিছে। আমাক কৈছে নদীত তুলিম বুলি, এতিয়া আমাৰ ভুল নাই না, উপায় নাই গাইজ। বলক এতিয়া থৈ দিম আৰু। পানী তুলি অহাৰ পিছত আমি ধুনীয়াকৈ কইনা বহা জেগাখিনি ছেটআপ কৰি ল'লোঁ, আৰু এইফালে আমাৰ জোৰোণৰ ভিডিঅ'টো লাগি গ'ল টিভিত, আৰু আনফালে কইনাও আহি গ'ল। মানুহ আহি আছে, আমাৰ কইনা বহি গৈছে। দাদা কিবা ক'বা নেকি গাইজ? মানে এনাৰ্জি লগা হৈছে, সেইটো বেলেগ কথা। দুটা ৰেড বুল খালোঁৱে অলপ আগত, কিন্তু এতিয়া কইনাৰ পৰা কানি ল'লোঁ দে গাইজ দুটা। হা, আমি ভাবছিলোঁ নেটব নেকি ন, সেইকাৰণে এইফালে ষ্টকত আছে দুটা। আৰু এইফালে চাওঁচোন গাইজ, বজাৰ হোৱা নহৈছে মানে। আমি আৰু ভাল চলি না, আমি আৰু বেলেগ বেয়া বস্তু নাখাওঁ হয় না, আমি চিপছে খাওঁ। এতিয়া বিয়া শেষ হ'ব আৰু অলপমান আছে, এতিয়া চলি আছে, মানুহ চানুহ আহি আছে। এতিয়া কেইটামান বাজি? এতিয়া আহি আছে, কইনা আছে আমাৰ ৰখি ইফালে।
মানুহ অলপমান সেৰেঙা হৈছে দেই গাইছ বঢ়িয়া আৰু এতিয়া বাজি গ'ল সময় 11:30 আৰু এতিয়া চাব পাৰে আপোনালোকে ভাত খোৱা মানুহ কোনোৱে নাই আমাৰ দুটাক বাহিৰে চ' আমিও ভাতটো খাবৰ কাৰণে আহিলোঁ যদিকে বহুত বেছি দেৰিও হৈছিল আৰু আমি সেই দুপৰীয়াই খোৱা আছিলে খাম আৰু তাৰপিছত কইনাক গা ধোৱাৰ কাৰণে ৰেডি কৰালে আৰু কিছুমান জেগাত মানে ৰাতিপুৱাও ধুৱায় কিন্তু আমাৰ এইটো ফালে ৰাতিপুৱাও ধুৱায় আৰু মানে ৰাতিও অকণমান এনে নিয়মটো কৰে আৰু এতিয়া আমি সকলোৱে ৱেইট কৰি আছোঁ দৰালে আৰু ইফালে পণ্ডিতো ৰৈ ভাগৰি পৰিলে আৰু আনফালে আমাৰ দীপ ভাইয়েও কইনা বহা জেগাতে শুয়ে দিলে দৰাৰ বন্ধু এখন কাইতে ভাত খোৱা দুটা একেলগে ক'ৰবাত ফুৰিব যাবা দুটাই আপি যাবা আৰু কিবা কিবি লগত 3,000 টকা দৰা ভাত নাখালে সিও নাখায় এইটো বেলেগলৈ দেব আৰু এনেকৈ বিয়াখন হৈ গ'ল খতম আৰু বেছি কি ফুটেজ আপোনালোকক ল'ব নোৱাৰিলোঁ কাৰণ যদিকে ফটো মাৰি আছিলোঁ চ' সেইকাৰণে দুটা কৰিব অকণমান দিগদাৰ আৰু ইফালে দৰা কইনাৰ খেলিব এতিয়া পাশা খেল মানে আঙুঠি লুকুৱা কিবা কিবি এনেকুৱা আৰু আহি বিয়াখনৰ একেবাৰে শেষ মুহূৰ্ত পালোঁ আৰু এইখিনি সময়ত আচলতে ফটো ভিডিঅ' কৰিব একদমেই ইচ্ছা নাযায় কিন্তু উপায় নাই এইটো কৰিবই লাগিব আৰু এইখিনি সময় আচলতে ছোৱালীসকলে বুজিব কিমান কষ্ট হয় মানে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাবৰ কাৰণে তো গাইছ ফাইনেলি আমাৰ পেক আপ হৈ গ'ল এতিয়া আৰু এতিয়া চাব পাৰে পুৰা পোহৰ হ'ল এতিয়া কেইটা বাজিল 6টা 7টাই বাজিল শুনো 5টা হা 6টা বাজিল অলপমান মানে টাইমটো অলপ ইফাল আছে চ' এতিয়া আমাৰ শেষ হৈ গ'ল কইনা চইনা বিদায় হৈ গ'ল চ' কি ভ্লগ হ'ল নাজানো আৰু কিবা কিবি মিলাই দিম আৰু এইখিনি চ' এইখিনি আৰু আজি পুৰা ৰাতিপুৱাৰ পৰা এতিয়ালৈ ধেমালি নহয় কিন্তু যোৱাকালি ৰাতিপুৱাৰ পৰা আজি ৰাতিপুৱালৈ চ' এতিয়া আৰু আজিৰ মানে কইনাজনী সঁচাই বহুত ভাল আছিল দেই সঁচাই ন বহুত ভাল আছিল বহুত বেছি ভাল আছিল এইবাৰ এটা ছিজনৰ ভিতৰত বোধহয় ভাল আছিল আৰু বাজনী মানে আমাক মানে ফটো মাৰিলেও মানে এনে কৈ থাকে হ'ব দিয়ে নালাগে এতিয়া মানে বহাচোন এনে মানে কইনা আবদা কি বুলি ক'ব লাগিব ইয়াৰ কইনা আবদা ইয়াৰ সেইটোৱে চ' এতিয়া বহুত টোপনিও লাগিছে গাইছ চকু চাব পাৰে ৰেলো আহিছে আৰু মোৰ পিছফালে আগফালে গোটেই বেগ সেইকাৰণে এনেকৈ লৈছে অলপ যাতে বেছি বেয়া নেদেখে চ' সেইটোৱে চ' আজি ভ্লগটো এইখিনিতে আছিলে বাই নে কি আৰু বিয়াৰ ভ্লগ যদি লাগে কৈ দিব নেক্সট ছিজনত বনাই দিম নে কি বঢ়িয়া নেক্সট ছিজন হ'বই দিয়ক আৰু এই ডিচেম্বৰ মান্থত আছে আৰু তাৰপিছত চব ফিল্মৰ কাম আৰম্ভ কৰিম ত' এতিয়া যাই থাকোঁ দে গাইছ বাই আৰু আপোনালোকৰ যদি যিকোনো ইভেণ্টত আমাৰ টীমৰ লগত যোগাযোগ কৰিব বিচাৰিছে দেন ইয়াতে হোৱাটছআপ নম্বৰ এটা বা ইনষ্টাগ্ৰাম ID দি থৈ দিছোঁ আপোনালোকে তাত গৈ পেলাই কণ্টেক্ট কৰিব পাৰে আপোনালোকক যেনেকুৱা ধৰণৰ কোৱালিটি লাগে আমি প্ৰভাইড কৰিম আপোনালোকক চ' সেইটোৱে চ' আজি ভ্লগটো ইমানেই আছিলে নেক্সট ভ্লগত লগ পাম আৰু যদি বিয়াৰ ভ্লগ এনেকুৱা লাগে তেন কমেণ্ট ছেকশ্যনত জনাই দিব